কাইলৈৰ পৰা মই সৰু ল'ৰা এটাক টিউশ্যন ল'ম বুলি ভাবিছোঁ। বঢ়িয়া দেখোন। কোন ক্লাছৰ মাইনাটো? BSc 3rd চেম। বায়'লজিটো অলপ চাই দিম বুলি ভাবিছোঁ। BSc 3rd চেম? সেইটো কি সৰু ল'ৰা? আৰে মোতকেতো সৰু ন, আৰু ভালহে, পইচা কেইটামানো পাম। বায়'লজি তাক কলেজত নপঢ়ায় নেকি? তুমি যে টিউশ্যন ল'বা তাকো অকলে? এনেও বছৰ লেলিয়াই লেলিয়াই তুমি পইচা পায়ে থাকা। ইমান সন্দেহবাদী কিয় তুমি? তুমিতো জানাই বায়'লজি কিমান ইণ্টাৰেষ্টিং ছাবজেক্ট, অংকতকৈও মজা। আৰু সন্ধিয়া সময়তো মই এনেই থাকোঁ, সেয়ে ভাবিলোঁ। অংক বুলি ক'লে জীৱনৰ ধুনীয়া এঘণ্টা সময় এটা মনত পৰি যায়। অংকতকৈ ইণ্টাৰেষ্টিং বুলি ক'বলৈ আহিছে। এটা কথা শুনা, তুমি যেতিয়া বায়'লজি পঢ়াই থাকিবা তেতিয়া ফোনটো কিন্তু লগাই ৰাখিব লাগিব। উফ, হ'ব দিয়া, লগাই থ'ম ফোনটো। কিন্তু তোমাৰ মোৰ ওপৰত ইমান বিশ্বাস নাই কিয়? আৰে এতিয়াও বিশ্বাস কৰোঁ, চকুমুদি বিশ্বাস কৰোঁ, কিন্তু নিজৰ ওপৰত যে বিশ্বাস নাই। তুমি টিউশ্যন লৈ থাকোঁতে যদি মই বেলেগ ছোৱালীৰ লগত চেনি খাই থাকোঁ তেতিয়া হা? সেইটো কাৰণে ফোনটো লগাই থ'বা।